अभी सफाई मारेंगे अक्सर हमें तालियों से स्वागत कीजिए हमारे सीएम को। सीएम सर लग रहे रेफरी तुम लोग yang dynamic ang se referee tum ta players tum ta tang bu god se yo alang le a president pe namar se yo japon lo ini tum CM sir Himalaya Dhonsari Sports Association. lo bui lo My colleagues, honorable executive members, local MSC, আপোনালোকৰ সকলোৰে শ্ৰদ্ধা তিনিতম হাসনু ডাঙৰাণী লগতে কাৰ্বি আংলং অটোনমাস কাউন্সিল অনারেবল ডিপুটি স্পিকাৰ অভিজিৎ Honorable MEC Revenga Rengma, Board Chairman Longsing Tokpi Lai Chaning Leng, ex DNLA Chairman ex DNLA Martyrs Football Championship ইয়াত পাতা হৈছে এদিন মানে তেওঁলোকৰ যেটো নেকি টুৰ্নামেন্টটো আজি লাষ্ট ফাইনেল মেচ হৈছে আৰু সেই এক্স DNLA Martyrs Football Championship টুৰ্নামেন্টত মোক আজি ফাইনেল মেচত চিফ গেষ্ট হিচাপে মোক নিমন্ত্ৰণ কৰিছে ইয়াত মই চাইছিলো ইয়াত স্থানীয় ৰাইজে অলপ কষ্ট কৰিছে আৰু বিশেষকৈ ইয়াত এক্স DNLA চেয়াৰমেন ইতিকা আৰু লগতে ইতিকা ডিফুসা আৰু লগতে আমাৰ নাইডিং তেওঁলোকে এইটো CNC আৰু তেওঁলোকৰ নেতৃত্বত আজি ধনশ্ৰী স্পোর্ট এসোসিয়েশন লগত মিলি এইটা ইয়াত প্ৰথমবাৰ এক্স মাৰ্টিয়াৰ্স ফুটবল মেমোরিয়াল ফুটবল চেম্পিয়নশিপত তেওঁলোকৰ ইয়াত যেটো ইয়াত কৰা হৈছে তাৰ কাৰণে মই কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা মই ওয়েলকাম জনাইছো অভিনন্দন জনাইছো ইয়াত ৰাতিও তেওঁলোকে খেলে আৰু আপোনালোকে দেখা পাইছে বহুত মানুহ হয় চাবৰ কাৰণে বহুত মানুহ আহে এটো কাৰণে ইয়াৰ হাইমেক্স লাইফ যেটো হেলোজেন বুলি কয় হাইমেক্স লাইটত মই কাৰ্বি আংলং অটোনমাস কাউন্সিলত এই বছৰৰ ভিতৰত মই ইয়াত চাৰিটা যেটো লাগে সেই চাৰিটা মই ব্যৱস্থা কৰি দিম আৰু ইয়াত ফিল্ড ইমপ্ৰুভমেন্ট ড্ৰেইন লগতে ইয়াত গেট এই গোটেইখিনি মই ইয়াত ব্যৱস্থা কৰিম বুলি মই আজি ঘোষণা কৰিছো ইয়াত সেই ধনশ্ৰী সমষ্টিত জন আছে অসমৰ এথলেটিকত এটা চেম্পিয়নশিপ লৈ নিছে সেইটো প্ৰমোদ হাকজাত তেওঁকো মই ওৱান টাইম এছিষ্টেণ্ট CM ডিসক্রিপশনারি ফান্ডৰ পৰা 1 লাখ টকা দিম বুলি মই ঘোষণা কৰিছো আৰু ইয়াৰ স্পোর্টস লাভাৰ আছে বহুত জিম যাব বিচাৰিছে ইনডোৰ গেমস খেলিব বিচাৰিছে গতিকে ব্যাডমিন্টন যিমানখিনি মেটেৰিয়েলস লাগে লগতে আৰু জিম লাগে এই গোটেইখিনি মই বহন কৰিম বুলি মই কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা দিম বুলি মই ৰাস্তা কিমান দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব এইটো 2 মাহত বা 3 মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব